চাচোন কোন আহি আছে অকলে অকলে কোলামতি বাই তাইতো অকলে আহিব ন তাইক কোনোবাই ভাল পালেহে কোলা বুলিচোন চবেই হাঁহে নামে তাই কোলামতি অ কোলামতি বাই কোনফালে যোৱা মই দোকানৰ পৰা আহোঁগে আৰু মোৰ নাম কোলামতি নেকি মোৰ নাম চম্পাহে চম্পা আয়ো চম্পাজনী তোকচোন চবেই কোলামতি বুলিয়ে মাতে অ চম্পা বাই বুলি মাতিব লাগে নেকি ঐ তাই চাগে বেয়া পালে বেয়া পালে পাই থাকক তাই নিচিনা কোদাৰ এজনী আমাক বেয়া পালে পাওঁ আমি দেখা নাই কিমান বগা চবে মোক কোলা বুলি হাঁহে বাহিৰলৈ ওলাব নোৱাৰো চবে হাঁহে মোক মায়ে জানো মোক কিয় দোকানলৈ পঠিয়াই কি হ'ল কান্দি আছো যে কোনে কি ক'লে মোক কৈছো কোলাজনী যদি মই জন্মৰ পৰা ইমান কোলা তেনেহ'লে মোক কিয় মায়ে নেপেলালে সৰুতে এই পাগলীজনী কিনো কথাবোৰ কৈছো আচলতে মানুহবোৰে তোক দেখি জ্বলে জাননে তই যে পঢ়া শুনাটো ভাল ৰিজাল্ট কৰিছ সেইকাৰণে এতিয়া উপায় নাপায় তোক কোলা বুলিয়ে হাঁহি দেখায় আৰু যোনকেইজনে তোক হাঁহি দেখায় তাহাঁতৰ তই মুখে মুখে উত্তৰ দি দিবি তেতিয়াহে গম পাব বেছি মনে মনে থাকিলে চল পায় যিবোৰে তোক হাঁহিছে নহয় সেইবোৰ ছালখনহে বগা পেটটো আকৌ কোলা আৰু তই এইবোৰ কথাত অকণো গুৰুত্ব নিদিবি ভালকৈ আৰু পঢ়া শুনা কৰি কিবা এটা কৰি দেখাই দে মই এতিয়া ভাত বাঢ়োঁগৈ খাবলৈ আহিবি আৰু চিন্তা কৰি নাথাকিবি কৈ থলো হ'লে বুজি পায় আৰু তাহাঁতে সঁচাকৈ মোক দেখি জ্বলে মই যে পঢ়া শুনাত ভাল ৰিজাল্ট কৰিছোঁ তাহাঁতে গা পুৰে সেইকাৰণে মোক ডাউন দিবলৈ কোলা বুলি কথা শুনা থাকে বাইদেউ ঘৰত আছেনে ডালিমি তই আহিলি আছিলোঁ ঘৰতে কাম কৰি আহচোন বহি আজিচোন নহা মানুহ আহিলি কিবাটো দৰকাৰতে আহিছ হ'বলা সেই কিনো কথাবোৰ কয় বাইদেউ আহিব নাপায় নি চম্পা নাই নি তাইক যে দেখা নাই কি তাই এছৰ এক্সাম দিব তাই জানো পাৰিব দৌৰিবলৈ তাই ফৰ্ম ফিল আপ কৰিছিলে জানো কৰিছিলে বোলে মই গমেই পোৱা নাই তাই জানো কেতিয়া কৰিলে এতিয়াহে কৈছে ফৰ্ম ফিল আপ কৰি থৈছোঁ বুলি আৰু এতিয়া কষ্ট অলপ কৰিব কৈছোঁ ফৰ্ম ফিল আপ কৰিবলৈ আকৌ বহুত টকা লাগে নহয় তাই আকৌ টকা ক'ত পালে তাই বোলে সাঁচি থোৱা ধন আছিলে তাৰ পৰাই সাঁচি ফৰ্ম ফিল আপ কৰিলে বোলে আমাৰ মাককে দেউতাককে 1 টকাও খোজা নাই ভালেই তেনেহ'লে আমাৰ পিংকি আকৌ পাছ কৰিবই তাই মানে ইমানেই পঢ়াত ভাল লগতে তাই দৌৰিবও পাৰে নহয় স্কুলত আগতে সদায় দৌৰত ফাৰ্ষ্ট হয় আৰু তাই চবতে আগবঢ়া নহয় জানো খেলতো তাই যে চিঞৰ চাকৰিটো পাবই চাই হয় নেকি ভালেই তেনেহ'লে আমাৰ এই নাপালেও নাই এনেই দি চাব আৰু কি হয় হ'ব কপালত থাকিলে এনেও পাবই মা তোমাক পিছে মই ইয়াত পালোহি বৰমা চম্পা নাই নি আছে তাই ভিতৰতে আছে তই ভিতৰলৈকে যায়গৈ যা পঢ়ি আছিলে নেকি নে মই অহাৰ কাৰণে কিতাপখন জপাই দিবি এনেই কিতাপ অকণমান চাই আছিলোঁ তই অহাৰ কাৰণে জপোৱা নাই মই কিতাপখন সামৰি তহঁতৰ মা মাতটো শুনিছোঁ যে মা দেখা মাতংগে বুলি যাব ওলাইছিলোঁ তেনেকুৱাতে তই সোমাইছহি হয় নেকি কিহৰ কিতাপ পঢ়িছ তই কিবা পৰীক্ষা চৰীক্ষা দিবি নি দিম বুলি ভাবিছোঁ এছাই জানো কি হয় ফৰ্ম ফিল আপটো কৰি থৈছিলোঁ তই এছাই এক্সাম দিবি তই আইনাখন চাইছ নাই এবাৰ চাকৰি দেখা কিহৰ কথা পালে পাম নাপালে নাই দি চাম আকৌ দিবি এইটো কথা এটা কওঁ দেই কি কথা ক তই ইউটিউব চাবিচোন ইউটিউবত বগা হোৱা বহুত টিপছ দিয়ে তাই এটা কেইটামান ফ'ল' কৰিবি আকৌ কিজানি তই বগা হৈয়ে নালাগে ভগৱানে যিটো চেহেৰা দিছে সেইটোতে মই সন্তুষ্ট হয় নেকি কিয় বগা হ'ব মন নাযায় নেকি তই বোলে আকৌ এছাই চাকৰি কৰিবি আৰু এছাই চাকৰি কৰিলেতো অকণমান ধুনীয়া হ'ব লাগিব ন এটা কাম কৰিবি তই পাৰ্লাৰত গৈ কিনে অকণমান মুখখন একটা ধুনীয়া কৰি আহিবিগৈ হ'ব ভগৱানে যিটো চেহেৰা দিছে মই তাক দিয়ে বহুত হেপী আৰু ইয়াতকৈ ধুনীয়া হ'বলৈ মই নিবিচাৰোঁ তই যে ধুনীয়া সেইটোৱে বহুত হ'ব দে মই যাওঁগৈ বাইদেউ এছাই এক্সাম দিব চাকৰি পাবি দেই অল দ্য বেষ্ট হেৰা শুনিছনে আজি মাজনীহঁতৰ ৰিজাল্ট দিব ন কিহৰ ৰিজাল্ট দিবনো কিয় তাই এছাই দিয়া নাছিলে জানো এক্সাম জানো দেই ভাগ্যত থাকিলে পাব আৰু মোৰ যে ভয়ে লাগি আছে মানুহবোৰ যিহে আৰু হাঁহিবলৈ চান্স পাব এই কিনো কথানো পালে পাব নাপালে নাই আৰু আকৌ দিব আকৌ নেক্সট বাৰ কিহৰনো এইবোৰ ভাবি থাকিব লাগে নাই মানুহবোৰে বহুত কথা শুনায় তাইক লগতে মোকো কথা কয় তাই কোলা বুলি যেনিবা একোতে নোৱাৰি তেনেকৈ কথাবোৰ কয় মোৰ মাজনীও ইমান ভাল লাগিছে
লাগিছে, মই মানে সুখতে চকু পানী ওলাই গৈছে। মাজনীও তই আমাৰ নাম ৰাখিলি, তোক চবেই হাঁহে নহয়, এতিয়া চাবি তোক লৈ সকলোৱে গৌৰৱ কৰিব। হ'ব দিয়া, কান্দিব নালাগে। আজি আমাৰ সুখৰ দিন। মই মাছে মাংসই আনোগৈ, লগতে মিঠাইও আনো। সকলোকে মাতিবা ওচৰ চুবুৰীয়া। ঐ তহঁতে কেইজনী ক'ত যা? তহঁতৰ পৰীক্ষা নাছিলি নহয়, তহঁতৰ বেয়া হ'ল নপৰে। আমাৰ গাঁৱত অকল চম্পাই চাকৰি পালে, তহঁতে থাকি গ'লি আৰু দেই। তহঁতৰ ষ্টাইল কৰোঁতে গ'ল। কি হ'ল মুখত যে মাত চাত নোহোৱা হ'ল? ব'ল ব'ল চম্পাৰ ঘৰতে পাৰ্টি খাওঁগৈ। আজি বহুত ডাঙৰ খানা দিছে আৰু মিডিয়া চিডিয়া আজি চব আহিব নহয়। বৈ কেমেৰা কাৰ্ড ওলাব পাৰিবি। আপোনালোকেচোন তাইক কোলা বুলি হাঁহিছিলে চবে। হাঁহিছিলোঁ। আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। অকল চেহেৰাটো চালে নহ'ব, অন্তৰখনো চফা হ'ব লাগিব। আৰু আমিনো বগা হৈ কি কৰিছোঁ? তাই আমাৰ গাঁওখনৰ নাম ৰাখিলে। এতিয়া সকলোতে বিয়পি পৰিছে তাইৰ চাকৰি খবৰটো পাই। আৰু এতিয়া সকলো মিডিয়াই ঘৰত উপস্থিত হৈছেহি। আমি যাওঁ এতিয়া, ৰ'বলৈ সময় নাই। যদি যাওঁ তহঁতো বৈ। কোলা বুলি কাকো হাঁহিব নাপায়। কোলা হ'ল বুলিয়ে যে একো কৰিব নোৱাৰিব, আমাৰ চম্পাই প্ৰমাণ কৰি দিলে।